মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি অংকুৰণ পাঠ্যপুথিৰ দ্বিতীয় পাঠ একতাৰ বল নামৰ পাঠটি পঢ়ি আছিলোঁ। আমি ইয়াৰ পিছৰখিনি পঢ়িবলৈ চেষ্টা কৰোঁ। আমি একতাৰ বল নামৰ এই পাঠটিত মহীকান্ত বৰুৱাৰ কথা পঢ়ি আছিলোঁ, হয়নে? আৰু মহীকান্ত বৰুৱাই কোৱা সাধুটোৰ কথা আমি পঢ়ি আছিলোঁ, যে সাধুটোত কৈছিলে যে কি তেওঁ এজন খেতিয়কৰ 4জন পুতেক আছিল আৰু পুতেককেইজনৰ মাজত কোনো ধৰণৰ মিলা প্ৰীতি নাছিল। তেওঁলোকক দেউতাকে বহু ধৰণৰ উপদেশ দিছিল, কিন্তু তেওঁলোকে কি কৰা নাছিল, উপদেশখিনি শুনা নাছিল আৰু গুৰুত্ব দিয়া নাছিল। আৰু দেউতাকৰ খেতি বাতিতো তেওঁলোকে কোনো ধৰণৰ সহায় কৰা নাছিল। এতিয়া আহাচোন আমি সাধুটোৰ পিছৰখিনি পঢ়োঁ। খেতিয়কজন ক্ৰমে বুঢ়া হৈ আহিল। পুতেকহঁতৰ স্বভাৱ দেখি চিন্তাত তেওঁৰ টোপনি নোহোৱা হ'ল। তেওঁ ভাবিলে এনেদৰে থাকিলে পুতেকহঁতৰ ভৱিষ্যতে বিপদত পৰিব। তাকে ভাবি তেওঁ ল'ৰাহঁতক কথাই কামে বুজাবলৈ এটা বুদ্ধি পাঙিলে। এদিন তেওঁ পুতেকহঁতক কেইডালমান ইকৰা কাঠি আনিবলৈ ক'লে। দেউতাকৰ কথামতে পুতেকহঁতে ইকৰাৰ কাঠি কেইডালমান আনিলে। তেতিয়া দেউতাকে প্ৰত্যেককে একোডালকৈ কাঠি ভাঙিবলৈ দিলে। 4জনে সেই কাঠি অনাশাৰে ভাঙিলে। এতিয়া কি কৈছে, এইডোখৰ যে খেতিয়কজন লাহে লাহে বুঢ়া হৈ আহিল, হয়নে? আৰু পুতেকহঁতৰ যে মিলা প্ৰীতি নথকা কথাটো, সেই কথাটো ভাবি তেওঁ চিন্তাত টোপনি নোহোৱা হ'ল। তেওঁ ভাবিলে যে এনেদৰে থাকিলে পুতেকহঁতে এদিন ভৱিষ্যতে বিপদত পৰিব। তাকে ভাবি ল'ৰাহঁতক বুজাবলৈ দেউতাকে এটা বুদ্ধি পাঙিলে। তাৰপিছতে কি কৰিলে, এদিন তেওঁ পুতেকহঁতক কেইডালমান কি আনিবলৈ ক'লে, ইকৰা কাঠি আনিবলৈ ক'লে, হয়নে? তাৰপিছত পুতেকহঁতে দেউতাকৰ কথা মতে ইকৰা কাঠি আনি দেউতাকক দিলে। আৰু দেউতাকে কি কৰিলে, প্ৰত্যেককে একোডালকৈ কাঠি ভাঙিবলৈ দিলে। আৰু প্ৰত্যেককে এডাল কাঠি দিলে যে তোমালোকে এইডাল ভাঙা। আৰু এই কাঠিকেইডাল কি কৰিলে, 4জন পুতেকে কাঠিকেইডাল অনাশাৰে, মানে কষ্ট নোহোৱাকৈ তেওঁলোকে ভাঙিব পাৰিলে। এইবাৰ দেউতাকে কাঠিবোৰ মুঠা বান্ধি পুতেকহঁতক এজন এজনকৈ ভাঙিবলৈ দিলে। তেওঁলোকে প্ৰত্যেকে মুঠাটো ভাঙিবলৈ চেষ্টা কৰিলে, কিন্তু বহু চেষ্টাৰ মূৰতো কোনো এজনেও কাঠিৰ মুঠাটো ভাঙিব নোৱাৰিলে। এতিয়া দেউতাকে কি কৰিলে, প্ৰথমতে এডালকৈ দিছিলে, হয়নে? তাৰপিছত দেউতাকে কি কৰিলে, মুঠা বান্ধি গোটেই কাঠিবোৰ মুঠা বান্ধি পুতেকহঁতক এজন এজনকৈ সেই মুঠাটো ভাঙিবলৈ দিলে। কিন্তু সকলোৱে মুঠাটো ভাঙিবলৈ চেষ্টা কৰিলে, যিমান পাৰে চেষ্টা কৰিলে, কিন্তু কোনো এজনেও মুঠাটো ভাঙিব নোৱাৰিলে। তেতিয়া দেউতাকে 4জন পুতেকক কাষলৈ মাতি আনি ক'লে যে যেতিয়া মুঠাকেইটো সকলোৱে ভাঙিব নোৱাৰিলে, তেতিয়া কি কৰিলে, দেউতাকে তেওঁলোকক ওচৰলৈ মাতি আনিলে আৰু কি ক'লে, এতিয়া বুজিলানে বোপাহঁত, তোমালোক আটাই একোডালকৈ কাঠি দিওঁতে সহজে ভাঙিব পাৰিলা। যে মাতি আনি কাষলৈ মাতি আনি কৈছিল যে এতিয়া বোপাহঁত, তোমালোকে এতিয়া বুজি পালানে, যে তোমালোকক যে মই এডালকৈ কাঠি দিছিলোঁ, তেতিয়া তোমালোকে সকলোৱে সহজে ভাঙিব পাৰিলা, হয়নে? কিন্তু গোটেইকেইডাল কাঠি মুঠা বান্ধি দিওঁতে ভঙাত সফল হ'ব নোৱাৰিলা। কিন্তু যেতিয়া মই তোমালোকক সেই গোটেই কাঠিকেইডাল লগাই এটা মুঠা কৰি দিলোঁ, তেতিয়া তোমালোকে ভাঙিব নোৱাৰিলা। ঠিক তেনেদৰে একেলগে মিলা প্ৰীতিৰে চলিলে কোনেও তোমালোকৰ একো হানি বিঘিনি ঘটাব নোৱাৰে। যদি ঠিক যেনেদৰে তোমালোকে মুঠাকেইডাল অকলে থাকোঁতে ভাঙিব পাৰিলা, কিন্তু যেতিয়াই মই মুঠা বান্ধি দিলোঁ, তেতিয়া তোমালোকে ভাঙিব নোৱাৰিলা। ঠিক তেনেদৰে তোমালোকো একোডাল কাঠিৰ নিচিনা যেতিয়াই তোমালোকে মিলা প্ৰীতিৰে চলিবা, তেতিয়া তোমালোকৰ কোনেও হানি বিঘিনি ঘটাব নোৱাৰে। খেতি বাতি বেপাৰ বাণিজ্যটো সফল হ'ব পাৰিবা। খেতি বাতি বেপাৰ বাণিজ্য আদি সকলোতে তেতিয়া তোমালোক সফল হ'ব পাৰিবা। এতিয়াৰে পৰা তোমালোকে সকলো কাম কাজ একেলগে কৰিবা। প্ৰত্যেক ঘৰৰ প্ৰতিজন সদস্যৰ দিহা পৰামৰ্শ লৈ কাম কাজ কৰিলে সফল নোহোৱাৰ কাৰণ নাই। আৰু কি কৈছে, যদি আমি ঘৰৰ প্ৰতিজন সদস্যৰ পৰামৰ্শ লৈ আমি কাম কাজ কৰোঁ, তেতিয়া আমি সফল নোহোৱাৰ কোনো কাৰণ নাই। গতিকে সকলো কামকে লগে ভাগে আনন্দৰে কৰাৰ চেষ্টা কৰিবা। আৰু 4জন পুতেকে কথাটো বুজি পালে আৰু একলগ হৈ কামত লাগি গ'ল। যে ইমানখিনি যে তেওঁলোকে বুজালে, যে দেউতাকে সেই বুজোৱা কথাখিনি তেওঁলোকে বুজি পালে আৰু কথাটো বুজি পাই তেওঁলোকে কি কৰিলে, একলগ হৈ কামত লাগিলগৈ।
এতিয়া সাধু শেষ কৰি ককাকে ক'লে। এতিয়া সাধুটো ইমানখিনিতে শেষ হ'ল হয়নে? এতিয়া সাধু শেষ কৰি ককাকে ক'লে, এতিয়া বুজিলানে? মিলি জুলি থাকিলে তোমালোকৰ কেতিয়াও বিপদত নপৰা। গতিকে এতিয়া তোমালোকে বুজিলানে যে মিলি জুলি থাকিলে তোমালোক কেতিয়াও বিপদত নপৰা। এই কথাষাৰ কাক কৈছে? ককাকে নাতিনীহঁতৰ আগত কৈছে হয়নে? এতিয়া সকলো কামতে সাফল্য অৰ্জন কৰিব পাৰিবা হওক। আৰু ককাকে কি বুলি কৈছে যে তোমালোকে তেতিয়া সকলো কামতে সাফল্য অৰ্জন কৰিব পাৰিবা, মানে তোমালোকে সকলো কামতে ভাল ফলাফল দেখুৱাব পাৰিবা। এতিয়া যোৱা হওক, ফলি পুথি লোৱাগৈ। আৰু এতিয়া যোৱা তোমালোকে ফলি পুথি লোৱাগৈ হয়নে? এতিয়া গতিকে আমি একতাৰ বল নামৰ এই পাঠটি আমি পঢ়ি ইমানতে শেষ হৈছে। আৰু ইয়াৰ পিছৰ প্ৰশ্ন উত্তৰখিনি আমি অন্য এটা ভিডিঅ'ত আলোচনা কৰিম। এতিয়া তোমালোকে প্ৰত্যেকেই এই পাঠটো নিজে এবাৰ ঘৰত পঢ়ি চাবা, তেতিয়া মই যিখিনি বুজাবলৈ চেষ্টা কৰিলোঁ সেইখিনি হয়তো আৰু ভালকৈ বুজি পাবা। ধন্যবাদ।